নাইট ডিউটি কৰি 9টা বজাত ঘৰ পাই আকৌ চাপৰিলৈ আহিছোঁ। এনেকৈ ৰৈ ৰৈ সময়বোৰ পাৰ কৰিছা আৰু দিয়া। হ'ব আৰু সেইটোতে ভুলতে নাথাকিবা। ইমান কষ্ট দিছা মোক ন। দিয়া আলু বেচিলে তোমাক কাপোৰ এযোৰ আনি দিম। এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। হাই ফ্ৰেণ্ডছ, কি খবৰ? মই মাইনী আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল মৰম এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ' লৈ। আৰু এতিয়া আমি আহি আছোঁ চাপৰি পথাৰলৈ। নদীৰ কাষৰ চাপৰি। নদী কাষৰ চাপৰি ন? তাতে আলু নদী মানে ব্ৰহ্মপুত্ৰ দেই, ব্ৰহ্মপুত্ৰ নদীৰ কাষতে এইবিলাক লগোৱা আছিলে। অলপ কিবা কাম আছে, তাকে আমি দুইজনে আহিছোঁ হাতত কোৰ চোৰ লৈ। মানুহজন আৰু মই আহি আছোঁ আৰু অলপ দূৰ আছে। বাকী খেতি পথাৰ কেনেকুৱা হৈছে, কি হৈছে সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ' চাই কেনে পালে। আৰু এটা কথা কৈ দিওঁ এইখিনিতে, ইয়াত হাতী ওলাই দেই মাজে মাজে। হাতী আজি নোলালে হ'ল, খালি সেইদিনাখন ওলাইছে। আজি ভগৱানৰ কৃপাত আজি নাহিলেই হ'ল আৰু। আজি বাৰু কুঁৱলী ইমান নাই, আহিলে হাতৰ পৰাই দেখিম। এইকেইদিনটো পূৰা কুঁৱলী আছিলে ন। বাকী গোটেই পথাৰখন এতিয়া খালী হৈ আছে। ইয়াত ধান কৰিছিলেনে? ইয়াত ধান কৰিব পৰা নাই, পানী নহ'ল। লাহে লাহে আহি যিখন নদী ব্ৰহ্মপুত্ৰ নদী এৰি যোৱা খুঁটিখন পাইছোঁহি আৰু। খুঁটিটোৰ সিপাৰে চাপৰি। আৰু এতিয়াৰ পৰা আপোনালোকে চব হালধীয়া দেখিব। তুমি বেক কেমেৰা কৰাচোন, বেক কেমেৰা এইখিনি ফুলিও গুটি হ'ল। চবফালে এতিয়া সৰিয়হ হালধীয়া হৈছে। বৰ সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ এটা, বৰ ধুনীয়া লাগে। ইমান সৰু নহয়, পানী পূৰা ভৰ্তি হৈ থাকে। এতিয়া পানী নাইকিয়া হ'ল আকৌ। এই বেলেগৰ সৰিয়হ খেতি বেয়া কৰিবলৈ বেয়া লাগে ন। এইটো চাইডে ডাইৰেক্ট যাব নোৱাৰি। এইফালে মুকলি হ'ব লাগে। এইয়া চবফালে সৰিয়হ একেবাৰে হালধীয়া। দেৰি হ'ব বোলা, আগবাঢ়ি থাকা। এই মুকলিখন ওলাই লোৱা। চবফালে হালধীয়া হৈ আছে, গোটেই পথাৰখন হালধীয়া হৈ আছে। পথাৰ নহয়, এখন চাপৰি। চাপৰি হ'লেওতো পথাৰেই ন। পথাৰ নহয়, পথাৰ বেলেগ, চাপৰি বেলেগ। খেতক চাওক কেনেকুৱা লাগিছে ভাৰজোৰেদি। চৰ অঞ্চলৰ যিবিলাক মাটি, নদীৰ কাষৰ মাটিবিলাকক চাপৰি বুলি কোৱা হয়, চৰ অঞ্চল মানে নদী কাষৰ। এইফালে কোনফালে? এইফালে চাওক কি ধুনীয়া লাগিছে। আজি ফটো মাৰিব লাগিব দেই। আৰু এনেকুৱা পৰিৱেশৰ মাজত থাকিয়ে কিবা এটা ভাল লাগে মানে। সকলোৱে এইটো আমেজ নাপায়। নেচাৰেল বিউটি। লেফ্ট নাইট ডিউটি কৰি 9টা বজাত ঘৰ পাই আকৌ চাপৰিলৈ আহিছোঁ। মানে এইবিলাক পৰিৱেশ সদায় নাপাওঁ ন, ভাল লাগে আৰু। কোনোবা এদিন আহিছোঁ, অকণমান টাইম ইয়াত কিবা এটা কৰিছোঁ। কি কৰিছোঁ ডাঙৰ কথা নহয়, তথাপিতো কিবা এটা কৰিছোঁ, মানে ভাল লাগে আৰু এইখিনি পৰিৱেশৰ মাজত থাকি। বাকী কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই থাকিম। এতিয়া গৈ লওঁ, বহুত দূৰ আছে যাবলৈ। বহুত দূৰ নাই আৰু ন, পালোগৈ সেইখিনিয়ে। এইফালে আমি আমাৰ পথাৰ পাই গ'লোহি আৰু হ'ব আৰু সেইটোতে ভুলতে নাথাকিবা। এয়া আলু আছে, ইফালে নহৰু আছে। আলু থোৱা বনবোৰ উঠাব লাগিব। এইফালে মিষ্টাৰটো কোৰ মাৰিহে আছে। আগতে আলু ৰুব আহোঁতে ভিডিঅ' বনাইছিলোঁ, যদি চাইছে গম পাব। সেইখিনি আলুৱে এতিয়া এই বন খাবৰ কাৰণে আহিছোঁ আৰু একবাৰ দেখাই আছোঁ আপোনালোকক। সেইখিনি নহৰু এই তালৈকে, আৰু এইফালে আছে আলু। এইবোৰ কাম আগতে কেতিয়াও মই কৰি পোৱা নাই বাৰু, এইবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ। আৰু এনেকৈ নহৰু কৰাটোতো দেখাও নাছিলোঁ। আলু বাৰু ঘৰত কৰে, কিন্তু কৰি পোৱা নাছিলোঁ ইমান এনেকৈ এইবিলাক কাম। এডাল থাকি গৈছে চোৱা, এডাল
যেতিয়া ডাঙৰ হৈ যাব এই গোটেই গছজোপা বৰবাদ কৰি দিব আৰু এডাল হৈ গৈছে চোৱা এইডাল অকণমান আগলে অঁ পাতটো ডাঙৰ দেখিলে চাবা অকণমান দিয়া আলু বেচিলে তোমাক কাপোৰ এযোৰ আনি দিম কষ্টৰ ফল মিঠা মিঠা কথাবোৰ পাছত এতিয়া নালাগে কোৱা একো নকওঁ ভাগৰ লাগিছে বাকী একো নকওঁ এনেকৈ ৰৈ ৰৈ সময়বোৰ পাৰ কৰিছা দিয়া হয় দিয়া মোবাইল থোৱা কামত লগা মোবাইল থকা এজোপা ভাং গছ মোক গিফ্ট দিছা নেকি ভাং খাই মাৰো বুলি ভাবিছা মানে লোৱা মই দিলোঁ তোমাক গিফ্ট আৰু আমি যাওঁ কি হ'ল এইখিনি কৰা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাওঁগৈ আৰু অলপ থাকিল সেইখিনি আজি কৰা নহ'ব আকৌ আহিব লাগিব এদিন বাই বাই